দৰ্শকসকল মোৰ ইজি কুকিং ব্লগ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন এটা ব্লগ আমি আৰম্ভ কৰিব গৈ আছোঁ। নদীয়ে খহাই সিহঁতৰ ঘৰ ভাৰী মাটি সকলোখিনি আমি অলপ কাহিনী শুনিম, গৈ পেলাই কথা শুনিম সিহঁতৰ, আৰু আমি বুজিব চেষ্টা কৰিম সিহঁতে কেনেকৈ সুখত আছে না দুখত আছে, কেনেকৈ কিহত আছে। আৰু গৈ আছোঁ আমি, মই আৰু আছে মোৰ লগত আছে আৰু এজন মোৰ সদস্য আছে, মোৰ ফ্ৰেণ্ড আছে, এইফালে মুজাহিদুল আছে, চাব পাৰে আপোনালোকে। আমি এতিয়া যাম, একেলগতে দুয়ো যাম। আৰু আমাৰ এইফালে আছে এটা R15 নে কি হয়, এইটো Q15 নাজানো, কিন্তু আমি এইটোলৈ যাম আজি ইহঁতৰ কথা শুনিবলৈ, মত বিনিময় চব সকলো কথা আমি জানিব চেষ্টা কৰিম। আপোনালোকে আমাৰ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। ধৰক বলক। তো দৰ্শকসকল আহি পাইছোঁ, অলপ দোকানৰ পৰা আমি কিবা কিবি লৈ লওঁ। অঁ শুনো না, কেইটামান বিস্কুট লৈ ল'ম নেকি? বিস্কুট লৈ ল'ম। এতিয়া নদীৰ পাৰতে আগত ঘৰ আছিলে, আৰু এতিয়া থাকে মাথাউৰি থাকে, মানে ৰাস্তাৰ কিনাৰতে থাকে। আপুনি মোৰ পিছফালে ঘৰবিলাক চাই আছে, যিবিলাক ঘৰ যিমান ঘৰ আছে ৰাস্তাত লগে লগে কিনাৰে কিনাৰে, আৰু এইফালে চব নদী আছে। তো ইহঁতৰ নদীয়ে মানে ঘৰটো ভাঙি নিছিলগৈ প্ৰথমতে, আৰু এতিয়া ৰাস্তাৰ কিনাৰত থাকে ইহঁতে। তো ইহঁতৰ সৰু সৰু কেইটামান পোৱালি আহিছে, ইহঁতে তোনাবাৰী গৈ হে নদী নিছে গা কিবা মাইঙ্গা নিচে গা অনা কৈ থাহ মাতাউরি না থাহ। না তোমরা স্কুল যাও কি না? স্কুল যাও, পড়ালেখা করো বাদে আর আর ছবি আছে। হ্যাঁ তোমার বাড়ির কেলা কেলা আছে? তোমার দেখি তোমার বাড়ির দেও কেলা কেলা আছে তোমার? তোমার বাড়ির আম্মা আছে, আর কেলা আছে? তোমার আব্বা কি করে? কাম করে। তোমরা স্কুলে যাও না? স্কুলে স্কুলে যাও? কোন স্কুলে পড়ো তোমরা? আচ্ছা আচ্ছা। অহন তোমরা কিছু কি লাগবো? মজা রজা লাগবো? মজা রজা তোমরা দেম, ঠিক আছে? হ্যাঁ নদীত এইবিলাক মাটি নিব গৈ কেইদিনমান পিছত, হয় নে নহয়? তে তোমালোকে ভালকে পঢ়া লিখা কৰি পেলাই, ভালকে পঢ়া লিখা কৰি প্ৰথমত ভালকে পঢ়া লিখা কৰি পেলাই মাটি কিনিবা, মাটি কিনি ভাল চাকৰি এটা ল'বা। হ্যাঁ চাকৰি এটা লৈ ভাল মাটি কিনি তুমি মা আৰু আব্বাক ইয়াৰ পৰা লৈ যাবা, ধুনীয়া এটা জেগাত ৰাখিবা। পাৰিবা নে নোৱাৰিবা? প্ৰমিছ বুলি কোৱা চবেই, কোৱা প্ৰমিছ, কোৱা প্ৰমিছ, প্ৰমিছ, প্ৰমিছ কৰিছোঁ। ভালকে পঢ়িম, চুবাৰী খালে এৰিম পঢ়াব বেটা, চুবাৰী ফলাইন, চুবাৰী ফলাইন খুব বেটা, চুবাৰী খাই আগে আকৌ প্ৰমিছ। ধৰক চাই দিয়ক, আৰু আমি বহুত কথা পাতিম আপোনাৰ লগত। আমি আগুৱাই যাওঁ আৰু বহুত কিবা কিবি দেখিবলৈ পাম। তো আহি থাকক আপোনালোকে। সিহঁতে কৈছে ইহঁতক বোলে কিবা এটা দিব লাগে, কিবা এটা খুৱাব লাগে। তো মই ইমান পইচা অনা নাই বাৰু, তথাপি চাওঁ কিবা এটা খুৱাব পাৰোঁ নেকি। ব'লা ইহঁতক কিবা কিবি খাই বোলে। কি খাবা তোমালোকে? কিছু খাবা? কি খাবা তোমরা? আয়ো সরম করে লাভ নাই, আয়ো চালাইও চালাইও চালাইও, আয়ো চালাইও কেলা কেলা খাইব, চালাইও যে আইতো না তারা দিতাম না। ধৰক চাই আছে, দোকানত একো নাই, খালি মটন দিয়া আছিলে, এটা মটন দি আছো। আর এটা আইনের ওইসে খুশ আরেকবার আয়াম ফেসমা ভালো বস্তু। হ্যাঁ ওইসে না নাই একবার আসলে সবাই ধৰক মই আৰু এটা পোৱালি দেখাওঁ আপোনালোকক। ইংলেণ্ডৰ পৰা আহিছে, এইটো পোৱালি চাওক, ইংলেণ্ডৰ হয়। কোনোবা ক'ব নেকি এইটো ইণ্ডিয়াৰ বুলি? ধৰক আৰু আপোনালোকক কিবা কিবি দেখুৱাম।
আৰু আপোনালোকে আহি থাকক, বহুত কিবা কিবি দেখুৱাই থাকিম, সুখ দুখ মানে বহুত কিবা কিবি আছে ইয়াত চাব পাৰে, তো আপোনালোকক দেখুৱাই থাকিম আৰু আপোনালোকে আমাৰ লগত আহি থাকক। কিছু কইবা, সঁচা কথা কনি, কিছু কইবা কি, কিছু কইবা, কিছু কইবা, আমি আদৌ করি না, আমি আদৌ করি। হাই গাইস, হাই গাইস কই দো, হাই গাইস কো সালে কো জুরে জুরে, হাই গাইস, এবার হাই গাইস জুরে, হাই গাইস সালে কো, হাই গাইস, হাই গাইস। তো ধৰক বহুত কিবা কিবি দেখুৱাম আপোনালোকক। ইহঁতলৈ কথা পাতি বহুত ভাল লাগিল, ইহঁতে জানে মই বহুত মৰম কৰোঁ বুলি, মোক দেখি পেলাই ৰখাই দিছে। তো আমরা আহে হ্যাঁ পরে আহে মানে হ্যাঁ জায়গা। তো ধৰক চাই দিয়ক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো আমাৰ চাই দিয়ক। এতিয়া আমি আগুৱাই গৈ আছোঁ, আগুৱাই গৈ বহুত কিবা কিবি দেখুৱাম আপোনালোকক, চাই দিয়ক। ধৰক চাব পাৰে আজি আমি অলপ হাঁহি ধেমালি কৰি আহিছোঁ। এতিয়া হাঁহি ধেমালি কৰাৰ পিছত আমি এটা নদীৰ পাৰতে আকৌ আহিছোঁ। যে অহাৰ এটা উদ্দেশ্য হ'ল, এটাই উদ্দেশ্য আছিলে যে এইফালে নদী দেখিছে কিমানখিনি ভাঙি আহিছিলে, ক'ত ঘৰ আছিলে, বহুত আগলৈকে ঘৰ আছিলে বাৰু, কোনো কথা নাই, বহুত মানুহৰ ঘৰ গৈছে। মই দেখিছোঁ মোৰ গাঁৱৰ মানুহ বহুত ৰাস্তাৰ কিনাৰত থাকে, তো মোৰ বেয়া লাগিছে বহুত, মোৰ বেয়া লাগে। মই দেখুৱাই আছোঁ ধৰক আপোনালোকৰ ঘৰটো, এইটো ঘৰ আজি ইয়াত আছে, দেখুৱা এই ঘৰটো ইয়াত আছে আজি একদম মাথাউৰিৰ লগতে। এই ঘৰটো মই আপোনাক দেখুৱাইছোঁ, আৰু এবাৰ দেখাই দিয়ে। এই ঘৰ আৰু এইফালে নদী চাব পাৰি আছে আপোনালোকে, আৰু এইফালে আছে নদী। ধৰক আপোনালোকে চাওক কিমান কষ্টকৈ মানুহে থাকে, কিমান গৰীব গৰীব মানুহ নদীৰ পাৰত থাকে। ইহঁতে যেতিয়া নদীয়ে যেতিয়া ঘৰটো কাঢ়ি নিয়েগৈ, যেতিয়া নদীৰ লগত ঘৰটো উৰুৱাই নিয়েগৈ নদীয়ে, তেতিয়া মানুহকেইটাৰ অৱস্থা কেনেকুৱা হয় এইটো আপোনালোকে এবাৰ চিন্তা কৰক। তো আশা কৰিছোঁ ৰাইজসকল আপোনালোকে যিমান পাৰে এনেকুৱা মানুহক সহায় কৰিবলৈ আপোনালোকে আগবাঢ়ি আহক, এনেকুৱা মানুহক সহায় কৰিবলৈ আপোনালোকে যিমানে পাৰে আগবাঢ়ি আহক, সহায় কৰক। যে যোনে যেনেকৈ কিমান যেনেকুৱাই পাৰে সহায় কৰিবলৈ সহায় কৰক। ধৰক বহুত মই দেখিছোঁ বহুত দুখীয়া দুখীয়া মানুহ আছে, ঘৰ বাৰী নিয়াৰ বাবে সৰু সৰু ল'ৰা ছোৱালী কিছুমানে স্কুলত যাব পৰা নাই, স্কুল যাব পৰা নাই, কিছুমানে ভাল এটা শিক্ষা ল'ব পৰা নাই, কিছুমানে একোৱেই শিকা নাই, বাছ কিছুমানে খাব একমুঠি পাইছে দুমুঠি পোৱা নাই। ধৰক মই এটা কথাই ক'ম, আপোনালোকক সহায় কৰিবলৈ আহক। বহুত মানুহৰ ঘৰ নিছেগৈ, পানী সেইদিনাখন আহিছিলে আপোনাৰ নৱেম্বৰ মানত পানী আহিছিলে, আহি পেলাই গোটেই মানুহৰ অনিষ্ট কৰি গৈছে, আৰু সকলোৱে গমেই পায়। কলিয়াবৰত পানী আহি পেলাই বহুত মানুহৰ অনিষ্ট কৰিছে ধৰক। সেইটো কাৰণে কৈছোঁ, এটাই আহ্বান কৰিছোঁ, গৰীব মানুহক সহায় কৰিবলৈ আপোনালোকে আগবাঢ়ি আহক, আৰু আপোনালোকে এনেকুৱা অলপ যিমানে যোনে যেনেকৈ পাৰে সহায় কৰক। আপুনি এনেকুৱা মানুহক সহায় কৰক যাতে কিবা এটা ব্যৱস্থা হয়। তো আমি এজন আছে খুৰা এজন আছে, আমি মানুহ এজনৰ সৈতে কথা পাতিম, নদীৰ কাষৰতে থকা কেনেকুৱা জীৱন নিৰ্বাহ কৰে, কেনেকুৱা কি কৰে, আমি আটাইখিনি কথা পাতিম। আমি খুৰাৰ লগত এতিয়া আমি কথা পাতিম। তো খুৰা নমস্কাৰ। আজি আপোনাৰ আমাৰ দৰ্শকসকলে আপোনাৰ পৰা কিছুমান কথা জানিব, কাৰণ আপুনি এটা বহুত দুখীয়া নিচলা পৰিয়ালৰ হয়। আপোনাৰ দুখৰ কথা বহুত শুনিছোঁ, আগত আমি শুনা পাইছোঁ যে আপোনাৰ বহুত আগৰ পৰাই আপোনাৰ নদীয়েতো আপোনাৰ বহুত কিবা কিবি নিচে। আমি গোটেইখিনি কথা শুনিম, আমি আমাৰ দৰ্শকসকলক শুনাম আপোনাৰ কাহিনীটো দুখৰ, আপোনাৰ যিমানখিনি বেদনা আছে আমি শুনিম, কেনেকুৱা মানে আপোনালোকে নদীৰ কাষত থাকি কেনেকুৱা জীৱন নিৰ্বাহ কৰে। আমি তাৰ দুটামান কথা শুনিম আপোনাক। আপুনি প্ৰথমতে এটা কথা কওক, আপোনাৰ কিবা ক্ষতি হৈছে নেকি নদীৰ? ক্ষতিটো হৈছে, ঘৰ বাৰী নিছে, মাটি নিছে, আৰু এইখনতো ঘৰ বাৰী নিছে, মাটি নিছে, বেলেগ জেগাত মাটি কিনা ঘৰ বনাই গৈছে। এনে আপোনালোকে আগত মাটি যেতিয়া পানী নিছিলে, আপোনাৰ মাটি যেতিয়া পানী লৈ গৈছিলে, তেতিয়া আপুনি কি চৰকাৰৰ পৰা কিবা সাহায্য পাইছিল নে? কিবা কোনে বা ধৰি লওক কিছুমান পোৱা নাই কিছুমান ব্যক্তি আহি পেলাই আপোনাক সাহায্য দিছিলে? আপোনালোকক সাহায্য দিয়া নাই, আপোনাক বুলি নহয়, কাৰোবাৰ আন কাৰোবাক দিয়া নাই। আপোনালোকে তেতিয়া কি খাই আছিলে? মানে বহুত কিবা প্ৰব্লেমত আছিলে, অসুবিধাত আছিলে বহুত। এই লোকৰ কাম কাজ কৰি পেলাই চলিছোঁ। হয়, এতিয়া আপোনালোকে বৰ্তমান আপোনালোকে সহায় পোৱা নাই এতিয়ালৈকে, কাৰোৰ পৰা সহায় পোৱা নাই, কষ্ট। আপোনাৰ মানে এতিয়া পৰিয়ালত কেইজন সদস্য আছে? 4-5জন মান আছে ন? 7জন আছে ন? এতিয়া আপোনালোকে এতিয়া নদীৰ কাষতে থাকে নে এতিয়া বেলেগ জেগাত থাকে? নদীৰ কাণতে।
কাগজ থাকে খেতি বাতি কৰিছে নেকি এইবাৰ খেতি কৰি আছে খেতি কৰি আছে ন এতিয়া আৰু কিবা কিবি অসুবিধা আছে নেকি আপোনালোকৰ চৰকাৰক কিবা আপোনালোকে আহ্বান কৰিব নেকি চৰকাৰক কিবা ক'ব নেকি আপোনালোকে চৰকাৰে এতিয়া আহ্বান কৰিব নে নাই চৰকাৰেহে জানে আমি চৰকাৰে জানিব এতিয়া আপুনি আপোনাৰ ফালৰ পৰা কিবা ক'ব নেকি চৰকাৰক চৰকাৰক কি ক'ম এতিয়া আমাৰ আপত্তি এইটোৱেই গাইড বান্ধটো যদি হৈ যায় হয় এই মানে বান্ধটো দিব লাগে তেতিয়াহে আপোনালোকে শান্তি পাব হয়নে ক্ষতি পায় চলি আছে বাৰু বৰ্তমান বান্ধটো চলি আছে এতিয়া এইটো দি দিলেতো আপোনালোকৰ প্ৰব্লেম নাই কোনো এইখিনি বান্ধ যিটো মানুহে লৈছে এতিয়ালৈকে কাম কৰাই নাই ধৰা নাই কামেই কৰা নাই মানে এইটো বান্ধটো হৈ গ'লে আপোনালোকৰ অসুবিধাটো নোহোৱা হ'ব হয়নে অসুবিধা নহয় তো পুৰা আমি বহুত আমি আশাবাদী যে চৰকাৰে সোনকালে কিবা এটা আপোনাৰ কাৰণে ব্যৱস্থা কৰক সেইটো কাৰণে আমি চৰকাৰক বহুত আশাবাদী আৰু আপোনাৰ আজি কিছুমান ব্যক্তিগত কথা আপোনাৰ দুখীয়া নিচলা আমি আশা কৰোঁ চৰকাৰে যাতে আপোনাৰ কাৰণে কিবা এটা চিন্তা কৰে আপোনালোকে আগুৱাই যাওক সুখত থাকক আপোনালোকক লাষ্ট এটা বস্তু দেখাই দিওঁ এইফালে চাওক মোৰ পিছফালে ইমান ডাঙৰ নাও এটা আহি আছে এই ক'ত নামটো ক'ত নাওটো ক'ত ঘৰকল চাই আছে কিমান মাছ আছে নদীত আমি লাহে লাহে যাব লাগিব এতিয়া মই নামিম লাহে লাহে নামিম আৰু মাছকেইটা ধৰিম আপোনালোকে মই গম নাপাওঁ আপোনালোকে চাব পাৰি আছে নে নাই কিন্তু মই চাই আছোঁ মাছ বহুত আছে লোৱা ইমান ডাঙৰ মাছ মাৰিলে আহক আৰু মাছটো বোলে পিকিং মাৰি দিলে আজি এটা কিমান চাফা পানী হয় নদীত কিমান চাফা পানী আহক আপোনালোকে একদম নদীত নামিলে নদীৰ চাইডটো মন পুৰা খুচ হৈ যায় আৰু নদীত নামিলে আৰু মন আৰু গা নুধু ঠাণ্ডা লাগি আছে মানে আছিলে আজি ব্লগটো যদি আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে মাৰি আহক গা ধুই আহক অলপ যোৱা মজা লাগিছে ইমান চাফা পানী অলপ চাফা পানীত আহা ভাই চাফা পানী আছে ইমান চাফা পানী হয় আৰু মাছবিলাক চাওক কেনেকৈ ধৰি আছে এই চাক ধৰি আছে চাওক মাছবিলাক কিমান চাফা দেখিছে এটা মাছ ধৰা না নিদিবা বে মাছবিলাক চাওক এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু আশা কৰিছোঁ আপোনালোকে আজি কোনবিলাক চোৱা খেলাই হয়নে নহয় কোৱা আৰু দাদাই গৈ আছে মাছ মাৰিবলৈ আমি নাৱত উঠিলেও হয় দাদাই এইফালে বাৰু নাও নাই বেলেগ এটা একো দাদাই কৈছে এতিয়া বোলে জাগা নহয় নাওটো বেয়া আছে চ' আমাক নিনিয়ে এইটো চাব পাৰে নাওটো আমাক নিনিয়ে তো আমি অহাবাৰ নতুন এটা ভিডিঅ'টো ইমানেই আছিলে অহাবাৰ নতুন এটা টপিক লৈ আহিম আপোনালোকৰ আগলৈ যদি আপোনালোকে আজি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব